হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আসাম জিকে যেদি অসমীয়া সাধাৰণ জ্ঞানলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে মোৰ চেনেলটোত যদি আপোনালোক নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ সমাজ বিজ্ঞানৰ কেইটামান প্ৰশ্ন, আৰু এই প্ৰশ্নকেইটা আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড বহুত উপকাৰ হ'ব বুলি আশা কৰিছোঁ। তো বলক মোৰ আজিৰ প্ৰশ্নলৈ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, পৃথিৱীৰ সকলোতকৈ ডাঙৰ জীৱন্ত আগ্নেয়গিৰিটোৰ নাম কি? উত্তৰ, হাৱাই দ্বীপৰ মনুলয়া। নাম্বাৰ 2, পৃথিৱীৰ কোন ঠাইত সকলোতকৈ বেছি কফি উৎপন্ন হয়? উত্তৰটো হৈছে ব্ৰাজিল। নাম্বাৰ 3, কোনখন মহাদেশত জনসংখ্যা সৰ্বাধিক? তাৰ শুদ্ধ উত্তৰটো হৈছে এছিয়া। নাম্বাৰ 4, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিত হাৰ কিমান আছিল? উত্তৰটো হৈছে 72.19%। এইটো বহুত কমন কুৱেশ্যন। নাম্বাৰ 5, এই প্ৰশ্নটো এক্সামত আহি থাকে। পৃথিৱীৰ ভিতৰত ডাঙৰ নদীৰ মাজত থকা দ্বীপটোৰ নাম কি? মাজুলী। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে চাব। নাম্বাৰ 6, পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনটো? আপোনালোকে নিশ্চয় জানে। উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। নাম্বাৰ 7, পৃথিৱীৰ বৃহত্তম সমভূমিৰ নাম কি? উত্তৰটো হৈছে চাইবেৰিয়াৰ সমভূমি। নাম্বাৰ 8, পৃথিৱীৰ মুঠ মাটিকালি কিমান? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে ভালকৈ চাব। উত্তৰটো হৈছে 510 নিযুত বৰ্গ কিলোমিটাৰ। নাম্বাৰ 9, পৃথিৱীৰ জলভাগৰ মুঠ মাটিকালি কিমান? উত্তৰটো হৈছে 361 নিযুত বৰ্গ কিলোমিটাৰ। নাম্বাৰ 10, ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি? শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। তো ধন্যবাদ থাকিল সকলো বন্ধু বান্ধৱীসকললৈ। আজিলৈ ইমানেই। অহাকালি মই আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান জিকে লৈ আহিম। তো আপোনালোকে যি চেনেলটোত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। ধন্যবাদ।